नमस्कार बंधु बान्धवीসকল स्वागतम जनाइছোঁ ৰিহান 360 ইউটিউব চেনেলৰ ফালৰ পৰা আজি আপোনালোকৰ সন্মুখত লৈ আহিছোঁ অসমীয়া এজন বিশিষ্ট সাহিত্যিক তেওঁৰ ৰচনাৰাজিৰ বিষয়ে আশা কৰো ভিডিওটো ভাল লাগিব ভিডিওটো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ সৰু এটা ৰিকুৱেষ্ট আপুনি যদি মোৰ চেনেলটো প্ৰথমবাৰৰ কাৰণে চাই আছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি বেল অপচনটো প্ৰেছ কৰি ৰাখিব আহক বন্ধুসকল ভবেন্দ্ৰনাথ শইকীয়াই কি ৰচনাৰাজি কৰিছিলে চাও এবাৰ ভবেন্দ্ৰনাথ শইকীয়াৰ জন্ম হৈছিল 1932 চনৰ 20 ফেব্ৰুৱাৰী নগাঁৱত আৰু তেওঁৰ মৃত্যু হৈছিল 2003 চনৰ 13 আগষ্ট গুৱাহাটীত পিতৃৰ নাম আছিল বিদুৰ কুমাৰ শইকীয়া মাতৃ আছিল চম্পাবালা শইকীয়া তেওঁৰ কৃতিত্ব গুৱাহাটী বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞানৰ ৰিডাৰ পাঠ্যপুথি প্ৰস্তুতি সমন্বয় সমিতিৰ সচিব গুৱাহাটী ৰেল আয়োগৰ অধ্যক্ষ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ উপসভাপতি সংগীত নাটক একাডেমীৰ সদস্য সাহিত্য একাডেমী গুৱাহাটী বিশ্ববিদ্যালয়ৰ একাডেমিক কাউন্সিলৰ সদস্য আৰু জ্যোতি চিত্ৰবন সমাজৰ সভাপতি প্ৰান্তিক নামৰ পক্ষীয় আলোচনী হফুৰা নামৰ শিশু আলোচনী অন্তৰীপ আৰু ৰম্যভূমি নামৰ দুখন উপন্যাসৰ লগত আতংকৰ শেষত নামৰ ডিটেকটিভ উপন্যাস মৰমৰ দেউতা নামৰ শিশু উপন্যাস তেখেতে ৰচনা কৰিছিল শংকৰদেৱ বঁটা লাভ কৰিছিল 1998 চনত পদ্মশ্ৰী সন্মান লাভ কৰিছিল দিলীপ সন্মান 2001 চনত অসম উপত্যকা বঁটা 2003 চনত হৰেন্দ্ৰনাথ পল বঁটা 1999 চনত হৰনাথ গগ বঁটা 1981 চনত কমল কুমাৰী ৰাষ্ট্ৰীয় বঁটা পাইছিল 2000 চনত এতিয়া হো কেনেকুৱা ধৰণৰ প্ৰশ্ন হ'ব পাৰে ভবেন্দ্ৰনাথ শইকীয়াৰ পৰা প্ৰথম প্ৰশ্ন ভবেন্দ্ৰনাথ শইকীয়া কোন বিষয়ৰ অধ্যাপক আছিল ক নম্বৰ অসমীয়া খ নম্বৰ গণিত গ নম্বৰ পদাৰ্থ বিজ্ঞান ঘ নম্বৰ ৰাজনীতি বিজ্ঞান ইয়াৰ শুদ্ধ উত্তৰ হৈছে ভবেন্দ্ৰনাথ শইকীয়া পদাৰ্থ বিজ্ঞানৰ অধ্যাপক আছিল দ্বিতীয় প্ৰশ্ন ভবেন্দ্ৰনাথ শইকীয়া কোনখন গল্প সংকলনৰ বাবে সাহিত্য একাডেমী পুৰস্কাৰ পাইছিল ক নম্বৰ শৃংখল খ নম্বৰ হেন্দুৰ গ নম্বৰ প্ৰহৰী ঘ নম্বৰ উপকণ্ঠ ভবেন্দ্ৰনাথ শইকীয়াই শৃংখল নামৰ গল্প সংকলনৰ বাবে সাহিত্য একাডেমী পুৰস্কাৰ পাইছিল 3 নম্বৰ প্ৰশ্ন ভবেন্দ্ৰনাথ শইকীয়াৰ প্ৰথম গল্প সংকলন আছিল শৃংখল হেন্দুৰ প্ৰহৰী উপকণ্ঠ তেওঁৰ প্ৰথম গল্প সংকলন আছিল গ নম্বৰ প্ৰহৰী 4 নম্বৰ প্ৰশ্ন ভবেন্দ্ৰনাথ শইকীয়াক ডিব্ৰুগড় বিশ্ববিদ্যালয়ে প্ৰদান কৰা সন্মানটো হল ক নম্বৰ ডিলিট খ নম্বৰ পদ্মশ্ৰী গ নম্বৰ সাহিত্য একাডেমী ঘ নম্বৰ অপৰটাও নহয় ইয়াৰ শুদ্ধ উত্তৰ হৈছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ে প্ৰদান কৰিছিল ডিলিট সন্মান 5 নম্বৰ প্ৰশ্ন গুৱাহাটীৰ বেলতলাত থকা আৰোহণ নামৰ শিশু নেষ্ট্ৰীৰ প্ৰতিষ্ঠাপক কোন ক নম্বৰ মামনি ৰয়ছম গোস্বামী খ নম্বৰ নিৰ্মল প্ৰভা বৰদলৈ গ নম্বৰ ভবেন্দ্ৰনাথ শইকীয়া ইয়াৰ শুদ্ধ উত্তৰ হৈছে ভবেন্দ্ৰনাথ শইকীয়া 6 নম্বৰ প্ৰশ্ন ভবেন্দ্ৰনাথ শইকীয়াৰ আত্মজীৱনীখনৰ নাম কি ক নম্বৰ জীৱন ৰেখা খ নম্বৰ প্ৰহৰী গ নম্বৰ জীৱন বৃত্ত ইয়াৰ শুদ্ধ উত্তৰ হৈছে ভবেন্দ্ৰনাথ শইকীয়াৰ আত্মজীৱনীখনৰ নাম জীৱন বৃত্ত 7 নম্বৰ প্ৰশ্ন ভবেন্দ্ৰনাথ শইকীয়াৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা পোৱা চলচ্চিত্ৰখন হৈছে ক নম্বৰ অনিৰ্বাণ খ নম্বৰ কোলাহল গ নম্বৰ অগ্নিস্নান ঘ নম্বৰ সাৰথী ইয়াৰ শুদ্ধ উত্তৰ হৈছে অগ্নিস্নান আছিল তেওঁৰ শ্ৰেষ্ঠ চলচ্চিত্ৰৰ বঁটা পোৱা বোলছবি 8 নম্বৰ প্ৰশ্ন ভবেন্দ্ৰনাথ শইকীয়া জীৱনজোৰা বৰঙণিৰ স্বীকৃতি ৰূপে লাভ কৰা বঁটা হৈছে ক নম্বৰ পদ্মশ্ৰী খ নম্বৰ কমল কুমাৰী ৰাষ্ট্ৰীয় বঁটা গ নম্বৰ ৰজত কমল বঁটা ঘ নম্বৰ সদস্য মহিয়ান ইয়াৰ শুদ্ধ উত্তৰ হৈছে কমল কুমাৰী ৰাষ্ট্ৰীয় বঁটা 9 নম্বৰ প্ৰশ্ন তলৰ কোন সময়ত ভবেন্দ্ৰনাথ শইকীয়া ৰেলৱে সাৰ্ভিস কমিশনৰ অধ্যক্ষ হৈছিল ক নম্বৰ 1990 পৰা 95 খ নম্বৰ 1992 পৰা 99 গ নম্বৰ 2000 পৰা 2003 ঘ নম্বৰ ওপৰৰ এটাও নহয় ইয়াৰ শুদ্ধ উত্তৰ হৈছে 1990 পৰা 95 10 নম্বৰ প্ৰশ্ন তলৰ কোনখন ভবেন্দ্ৰনাথ শইকীয়াৰ হিন্দী বোলছবি ক নম্বৰ কালসন্ধ্যা খ নম্বৰ সন্ধ্যাৰাগ গ নম্বৰ ইতিহাস ঘ নম্বৰ অনিৰ্বাণ ভবেন্দ্ৰনাথ শইকীয়াৰ হিন্দী বোলছবি আছিল কালসন্ধ্যা 11 নম্বৰ প্ৰশ্ন ভবেন্দ্ৰনাথ শইকীয়াৰ অগ্নিস্নান বোলছবিখন কোনখন উপন্যাসৰ আধাৰত নিৰ্মিত ক নম্বৰ অন্তৰীপ খ নম্বৰ ৰম্যভূমি গ নম্বৰ এন্দুৰ ঘ নম্বৰ বানপ্ৰস্থ ইয়াৰ শুদ্ধ উত্তৰ হৈছে অন্তৰীপ উপন্যাসৰ আধাৰত অগ্নিস্নান বোলছবিখন নিৰ্মাণ কৰা হৈছিল 12 নম্বৰ প্ৰশ্ন ভবেন্দ্ৰনাথ শইকীয়াৰ সন্ধ্যাৰাগ বোলছবিখন কোনখন গল্পৰ আধাৰত নিৰ্মিত ক নম্বৰ অন্তৰীপ খ নম্বৰ ৰম্যভূমি গ নম্বৰ এন্দুৰ ঘ নম্বৰ বানপ্ৰস্থ ইয়াৰ শুদ্ধ উত্তৰ হৈছে ঘ নম্বৰ বানপ্ৰস্থ আধাৰত সন্ধ্যাৰাগ বোলছবিখন নিৰ্মিত কৰা হৈছিল 13 নম্বৰ প্ৰশ্ন ভবেন্দ্ৰনাথ শইকীয়াৰ কোনটো গল্পত মতি নামৰ এটা চৰিত্ৰ আছে ক নম্বৰ এন্দুৰ খ নম্বৰ প্ৰহৰী গ নম্বৰ গহ্বৰ ঘ নম্বৰ হেন্দুৰ
ইয়াৰ শুদ্ধ উত্তৰ হৈছে এন্দুৰ নামৰ গল্পটোত মতি নামৰ এটা চৰিত্ৰ আছে। 14 নম্বৰ প্ৰশ্ন ভৱেন্দ্ৰনাথ শইকীয়াৰ কোনটো গল্পত মণিকা নামৰ এটা চৰিত্ৰ আছে? ক নম্বৰ এন্দুৰ, খ নম্বৰ প্ৰহৰী, গ নম্বৰ গব্বৰ, ঘ নম্বৰ হেন্দুৰ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে ঘ নম্বৰ হেন্দুৰ। 15 নম্বৰ প্ৰশ্ন শান্তশিষ্ট হৃষ্টপুষ্ট মহাদুষ্ট নামৰ ধাৰাবাহিক নাটকৰ ৰচক হ'ল ক নম্বৰ অনন্ত কন্দলী, খ নম্বৰ মহেন্দ্ৰ কন্দলী, গ নম্বৰ ভৱেন্দ্ৰনাথ শইকীয়া, ঘ নম্বৰ ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰ হৈছে ভৱেন্দ্ৰনাথ শইকীয়া। 16 নম্বৰ প্ৰশ্ন ভৱেন্দ্ৰনাথ শইকীয়াক অসমীয়া সাহিত্যত কি নামেৰে জনা যায়? ক নম্বৰ অসম গৌৰৱ, খ নম্বৰ উপন্যাস সম্ৰাট, ঘ নম্বৰ সঞ্জয়, ঘ নম্বৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰ হৈছে ভৱেন্দ্ৰনাথ শইকীয়াক অসমীয়া সাহিত্যত সঞ্জয় নামেৰে জনা যায়। 17 নম্বৰ প্ৰশ্ন ভৱেন্দ্ৰনাথ শইকীয়াৰ কোনখন বোলছবি ভাৰতীয় পেনোৰামালৈ নিৰ্বাচিত হোৱা নাছিল? ভৱেন্দ্ৰনাথ শইকীয়াৰ 8খন বোলছবি আছিল, তাৰ ভিতৰত এখনে ভাৰতীয় পেনোৰামালৈ নিৰ্বাচিত হোৱা নাছিল, সেইটো হ'ল ক নম্বৰ অনিৰ্বাণ, আৰু বাকীকেইটা ভাৰতীয় পেনোৰামালৈ নিৰ্বাচিত হৈছিল। 18 নম্বৰ প্ৰশ্ন ভৱেন্দ্ৰনাথ শইকীয়াৰ অনিৰ্বাণ ছবিখন প্ৰযোজনা কৰিছিল ক নম্বৰ ভৱেন্দ্ৰনাথ শইকীয়া, খ নম্বৰ প্ৰীতি শইকীয়া, গ নম্বৰ ইন্দুকল্প হাজৰিকা। ইয়াৰ শুদ্ধ উত্তৰ হৈছে ভৱেন্দ্ৰনাথ শইকীয়াৰ অনিৰ্বাণ ছবিখন প্ৰযোজনা কৰিছিল তেওঁৰ পত্নী প্ৰীতি শইকীয়া। বন্ধুসকল আজিলৈ এইখিনিয়ে, আকৌ লগ পাম পৰৱৰ্তী এটা নতুন ভিডিঅ'লৈ। ধন্যবাদ।